কি খবৰ চবৰে? আজি মই যাব ওলাইছোঁ সৰভোগত আৰু অভয়পুৰীৰ পৰা সৰভোগ মানে মোৰ মাৰ ঘৰ যিহেতু সৰভোগত সেইকাৰণে সৰভোগত যাব ওলাইছোঁ। আৰু আজি মই মাৰ ঘৰত নাযাওঁ, যাম বাইৰ ঘৰত। বাইৰ ঘৰ আমাৰ BN কলেজৰ ওচৰত সৰভোগত। আৰু মুনুৰ আইবেকে আমাক হাইৰডলৈকে থ'ব আহিছিল। তাৰপিছত আমি এখন টেম্পু পালোঁ, টেম্পুতে উঠি গ'লোঁ আৰু এইখিনি আহি পালোঁ টুলুঙীয়া টাৰ্ণিঙৰ পৰাহে বাছ পায় সৰভোগত যাবৰ কাৰণে। আৰু এই অটোৰ পৰা দুইটাই নামিলোঁ। আমি নামি বাছ এখনত উঠলোঁ। বাছ তিনিখন মানে বাছ ৰখি আছিল, কিন্তু যিখনত মানে ভিৰ কম আছিল সেইখনত উঠি লৈছোঁ আমি। তাৰপিছত এই বাছত উঠি মানে একদম আমনি পাইছে, কাৰণ বহি বহি যাব লাগে কাৰণে মানে একদম অশান্তি পাই আছিল। বাছখন যিখনে মানে চলা আৰম্ভ কৰিল তাইৰ উৎপাত মানে সিমানে বাঢ়ি গ'ল। তাৰপিছত বাছখনে মানে তাই বলি থাকিব খোজে। এখন চলি থকা বাছত তাই বলি থকাটা সম্ভৱ না, সেইকাৰণে মানে মই তাইক ধৰি আছোঁ, হাতত যাবা দিয়া নাই। কিন্তু মানে যাবা নিদিয়াৰ কাৰণে মানে তাইক বিৰাট খং আৰু বেচেৰা কিনকে আছে। তাৰপাছত মানে মই তাই বেছি দুষ্ট কৰি থকাৰ কাৰণে মানুহখিনিও চাই থাকে, সেইকাৰণে মানে মই তাইক কোলাত ল'লোঁ। কোলাত লোৱাৰ কাৰণে কান্দি কাটি মানে অৱস্থা নাই আৰু খং মানে বিৰাট। এইখিনি হৈছে আমাৰ ভুলকাডোবা পাৰ মানে সময়ত আৰু ভুলকাডোবা পকা লগা নদীটো পাৰ ওচৰত এইখিনি ভিউত মানে অলপমান তাই ঠাণ্ডা হৈছিল আৰু অলপ এডজাষ্ট হৈছে আৰু বাছত। মই ইফালে সিফালে দুখে মানে তাইক লৈ আহিছিলোঁ। আৰু আজিৰ ভিডিঅ'টাৰ ভইচ অভাৰ মানে মই আমাৰ ঘৰুৱা ভাষাত কৈছোঁ, কেনে পাই জনাব। আৰু আমি যিহেতু ঘৰত মই বৰ্তমান যিটো ভাষা কৈ আছোঁ, আমি ঘৰত সাধাৰণতে সেই ভাষাটাই কওঁ আৰু এনেকৈ কথা কওঁ। সেইকাৰণে আজি মানে ভিডিঅ'টা এনেকৈ বনাইছোঁ। যদি ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু বাছৰ পৰা নামি মানে BN কলেজৰ ওচৰত নামছোঁ। বাছৰ পৰা নামি এখন সন্তইলা হস্পিটেলখন আমাৰ তাৰে আৰু পিলপিলিৰ পৰা বাহিৰ ৰাস্তাত নামলোঁ। নামতে আমাৰ বাইৰ পুতেকটা ৰখি আছিল আৰু ভাই বৈনীয়েক দুটা লগ হৈ মানে ঘৰত আহি তাৰ চোতালত মানে পুৰা খেলা আৰম্ভ কৰিল দুটাই। আৰু আমাৰ মুনু ঘৰত একলাই থাকে যিহেতু, এতিয়া সি দাদাকক লগ পাই খুব ভাল পাল। আৰু এই সন্ধিয়া লাগিল, সেইখিনি সময়ত আহি বাইহাৰ ঘৰত চাহ খাব ধৰিলোঁ, ভিনি, বাই, মই। আৰু আজি ভিডিঅ'টি ইমানতে শেষ।